আমাৰ 82খন গাঁও বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অধীনস্থ যিবিলাক অঞ্চল BTCত এতিয়া সোমাইছে তেখেতসকলে এতিয়া কিন্তু এক প্ৰকাৰ নো মেন্স লেণ্ডত থকাৰ নাগৰিকৰ দৰে ভুগি আছে। কিয়নো আজি BTC অঞ্চলত সোমাই অহাৰ পিছত তেওঁলোকে ওদালগুৰিৰ ISৰ ওদালগুৰি DO ওদালগুৰি DIৰ ওচৰত যাব লগা হয়। 250 কিলোমিটাৰ 250 কিলোমিটাৰ এটা ছিগনেচাৰৰ কাৰণে ওদালগুৰি ISৰ ওচৰত আহিব লগা হোৱা DIৰ ওচৰত আহিব লগা হোৱা সেইটো সম্ভৱ নহয়। গতিকে একেসকলে না অসমৰ পৰাও অসমৰ যিবিলাক অফিচাৰ আছে বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক ফেৰেন আমাৰ আগৰ যিবিলাক অফিচ আছে তেওঁলোকৰ পৰা সঁহাৰি পাইছে সমৰ্থন পাইছে না BTC অঞ্চলৰ পৰাও আমি ভালকৈ তেখেতসকলক এডমিনিষ্টাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছোঁ। আজি বহুত বেয়া অৱস্থাত আছে। গতিকে একেসকলৰ লগত আলোচনা কৰি আমি যিটো গম পাইছোঁ যিটো আমি বুজিছোঁ তেওঁলোকৰ দাবীটো হ'ল যে ফেৰেন বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো IS অফিচ আছে DO অফিচ আছে DI অফিচ আছে BO অফিচ আছে এইবোৰ অফিচতে এতিয়া তাতে BTC চেল বুলি এটা যদি টেবুল বনাই দিয়া হয় তেখেতসকলৰ কাৰণে কাম কৰিবলৈ যথেষ্ট ভাল হ'ব। ওদালগুৰিলৈকে যোৱা ওদালগুৰিলৈকে গৈ পেলাই তাত কাম কৰা তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। আকৌ সেইফালে অসমৰ যিবিলাক আমাৰ অফিচ ইষ্টাব্লিছমেণ্ট আছে তেখেতসকলেও BTC অঞ্চলৰ হোৱাৰ কাৰণে এইবোৰ স্কুলৰ একো দায়িত্ব নলয়। গতিকে মই অধ্যক্ষ মহোদয় আপোনাৰ থ্ৰুৱেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যিবিলাক অফিচ ইষ্টাব্লিছমেণ্ট আছে ছেটআপ আছে ইয়াৰ লগতে BTC চেল BTC অঞ্চলৰখিনি চোৱা চিতা কৰিবৰ কাৰণে সেইখিনি যাতে সোনকালে ব্যৱস্থা কৰি দিয়া হয়। নহ'লে তাতে কি হ'ব যে কমপ্লিটলি এডুকেশ্যন ছিষ্টেম উইল বি একদম ব্ৰেকডাউন ব্ৰেকডাউন আহি যাব। তাতে আমাৰ এডুকেশ্যন ছিষ্টেম একেবাৰে নাইকিয়া হ'ব। গতিকে ইয়াৰ পৰা আমি ৰক্ষা কৰিবলৈ হ'লে এইখিনি ব্যৱস্থা কৰাটো উচিত।